নমস্কাৰ হেতক বন্ধুসকল আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হেতক বন্ধুসকল আজি আমি আলোচনা কৰিম নামধাৰী সিড কোম্পানীৰ ভেৰাইটি NS 9523 F1 হাইব্ৰিড উন্নত ৰঙালাওৰ সিডৰ ওপৰত তো হেতক বন্ধুসকল এতিয়াৰ দিনত আমি মাটিত লগা ৰঙালাওৰ খেতি কৰিম বা আলু খেতিৰ মাজত আমি ৰঙালাওৰ বীজ দিম তো হেতক বন্ধুসকল কোনবিধ ৰঙালাওৰ বীজ এতিয়াৰ দিনত আমি বীজ ভাণ্ডাৰ দোকানৰ পৰা ক্ৰয় কৰিম বা কোনবিধ ৰঙালাও জাতৰ খেতি কৰিলে তাৰ গছৰ পৰা আমি অধিক উৎপাদন লাভ কৰিব পাৰিম তো হেতক বন্ধুসকল কিয়নো যদিহে আমাৰ বীজটো ভাল নহয় তাৰ গছৰ পৰা আমি অধিক উৎপাদন লাভ কৰিব নোৱাৰিম অধিক ফল লাভ কৰিব নোৱাৰিম তো প্ৰথম কথা আমি বীজটো ফাল বাছনি কৰিব লাগিব বীজ ভাণ্ডাৰ দোকানৰ পৰা উন্নত বীজ ক্ৰয় কৰিব লাগিব আৰু তেতিয়াহে আমি সেই গছৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰিম তো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজত আলোচনা কৰিম নামধাৰী সিড কোম্পানীৰ NS 9523 এটো ৰঙালাওৰ সিডৰ ওপৰত আপোনালোকে শেষলৈ চাই দেখিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো এই চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈকো পাই থাকিব তো আহক আজিৰ এই ভিডিঅ'টো আৰু বন্ধুসকল নামধাৰী সিড কোম্পানীৰ ভেৰাইটি NS 9523 এটো হাইব্ৰিড সিড হয় আৰু আপোনালোকে এতিয়াৰ দিনত ইয়াৰ খেতি মাটিত লগাৰ কাৰণে কৰিব পাৰে তো হেতক বন্ধুসকল ইয়াৰ গছবোৰ অধিক শক্তিশালী হয় এটো ৰঙালাওৰ যিবিলাক গছ এই গছবোৰ অধিক শক্তিশালী হয় আৰু এই ৰঙালাওৰ সাইজটো হেতক বন্ধুসকল চেপেটা হয় ঘূৰণীয়া হয় আৰু ফলৰ ওজন 2 পৰা 3 কিলো প্লাস থাকিব তো হেতক বন্ধুসকল এটা ৰঙালাওৰ ওজন 2 পৰা 3 কিলো প্লাস থাকিব তো হেতক বন্ধুসকল মই মোৰ নিজৰ চকুৰে দেখা পাইছো 9523 এটা ৰঙালাওৰ ওয়েট 5 কিলো প্লাস হৈছে আৰু সাইজটো খুবেই ধুনীয়া হয় আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে তো হেতক বন্ধুসকল এটা ৰঙালাওৰ ওজন 5 কিলো প্লাস হৈছে আৰু ইয়াৰ সাইজটো চেপেটা হয় ঘূৰণীয়া হয় আৰু ইয়াক আপোনালোকে 65 পৰা 70 দিনৰ ভিতৰত কাটিব পাৰিব তো 65 পৰা 70 দিনৰ ভিতৰত আপোনালোকে ইয়াক গছৰ পৰা কাটিব পাৰিব তো হেতক বন্ধুসকল বীজ ভাণ্ডাৰ দোকানত আপোনালোকে বিভিন্ন কোম্পানীৰ ৰঙালাওৰ সিড লাভ কৰিব ৰঙালাওৰ বীজ লাভ কৰিব কিন্তু হেতক বন্ধুসকল তাৰ মাজৰ পৰা আমি উন্নত ভাল প্ৰজাতিৰ ৰঙালাওৰ বীজ ক্ৰয় কৰিব লাগিব যদি আপোনালোকে বীজ ভাণ্ডাৰ দোকানত ৰঙালাওৰ সিড ৰঙালাওৰ বীজ এতিয়াৰ দিনত মাটিত লগাৰ কাৰণে ক্ৰয় কৰিব যায় তো আপোনালোকে নামধাৰী সিড কোম্পানীৰ ভেৰাইটি NS 9523 এটো ৰঙালাওৰ সিড ক্ৰয় কৰিব আৰু ইয়াৰ খেতি কৰিব ইয়াৰ গছৰ পৰা আপোনালোকে অধিক ফল লাভ কৰিব পাৰিব আপোনালোকে ফবাৰ দৰে ইয়াৰ গছৰ পৰা আপোনালোকে ফল লাভ কৰিব পাৰিব ইয়াক আপোনালোকে 75 পৰা 70 দিনৰ ভিতৰত কাটিব পাৰিব সাইজটো চেপেটা হয় ঘূৰণীয়া হয় তো হেতক বন্ধুসকল বীজ ভাণ্ডাৰ দোকানত আপোনালোকে ইয়াক 10 গ্ৰামৰ পেকেট লাভ কৰিব তো 10 গ্ৰামৰ পেকেটত আপোনালোকে 50 পৰা 55টা নাইবা 60টা সিড লাভ কৰিব তো হেতক বন্ধুসকল আপোনালোকে মাটিত লগাৰ কাৰণে যদি আপোনালোকে আলু খেতিৰ মাজত ৰঙালাওৰ বীজ দিয়ে তো আপোনালোকে এটো ৰঙালাওৰ বীজ দিব কিয়নো এটো ৰঙালাও খুবেই ভাল হয় উন্নত হয় হাইব্ৰিড হয় আৰু ইয়াৰ খেতি মই নিজৰ চকুৰে দেখা পাইছো হেতক বন্ধুসকল বহুত বহলভাৱে কেইজনমান যুৱকে ইয়াৰ খেতি লগ লাগি কৰিছে আৰু তেওঁলোকে ইয়াৰ গছৰ পৰা তেওঁলোকে ফবাৰ দৰে ফল লাভ কৰিছে তেওঁলোকে মনত যেনেকৈ ভাবিছিল যে আমি ৰঙালাওৰ খেতি কৰিছো আৰু তাৰ গছৰ পৰা আমি ইমান ফল লাভ কৰিব পাৰিম তো তেওঁলোকে ফবাৰ দৰে গছৰ পৰা ফল লাভ কৰিছে আৰু তেওঁলোকৰ খুবেই ভাল লাগিছে কিয়নো আগতে হেতক বন্ধুসকল বিভিন্ন প্ৰজাতিৰ ৰঙালাওৰ তেওঁলোকে খেতি কৰিছিল কিন্তু তেওঁলোকে তাৰ পৰা ভাল ৰিজাল্ট লাভ কৰা নাছিল তো হেহে তেওঁলোকে এবাৰ 9523 এটো ৰঙালাওৰ খেতি কৰিছে তেওঁলোকে বহুত ভাল ৰিজাল্ট লাভ কৰিছে আৰু হেতক বন্ধুসকল আপোনালোকে ইয়াৰ খেতি কৰক ইয়াৰ ৰিজাল্টটো ভাল নে বেয়া আপোনালোকে নিজেহে দিব পাৰিব আপুনি খেতি কৰিলেহে আপুনি এইটো ৰঙালাওৰ সিডৰ ৰিজাল্টটো ভাল নে বেয়া আপুনি নিজে দিব পাৰিব আপুনি ইয়াৰ ৰিজাল্টটো ভাল পালে আপুনি আনকো 10 জন খেতিয়কক ক'ব তো হেতক বন্ধুসকল আপোনাৰ ওচৰতে থকা বীজ ভাণ্ডাৰ দোকানত আপোনালোকে এটো সিড লাভ কৰিব আৰু হেতক বন্ধুসকল ইয়াৰ ভিতৰত যিবিলাক বীজ আছে তো বীজবিলাক খুবেই পুষ্ট হয়
ইয়াত আপোনালোকে বেয়া বীজ লাভ নকৰে, চেপেটা বীজ লাভ নকৰে। ইয়াৰ ভিতৰত যিবিলাক বীজ আছে বীজবিলাক পুষ্ট হয়, সকলো বীজ আপোনালোকৰ জাৰ্মিনেশ্যন হ'ব। তো খেতিয়ক বন্ধুসকল, এতিয়াৰ দিনত মাটিত লগা উন্নত হাইব্ৰিড জাতৰ ৰঙালাওৰ খেতি কৰিলে নামধাৰী চিড কোম্পানীৰ 9523 ভেৰাইটি এইটো ৰঙালাওৰ খেতি কৰক আৰু আপুনি ভবাৰ দৰে ইয়াৰ গছৰ পৰা আপুনি উৎপাদন লাভ কৰক, ফল লাভ কৰক। তো খেতিয়ক বন্ধুসকল, আশা কৰোঁ আপোনালোকে ইয়াৰ খেতি এইবাৰ কৰিলে ইয়াৰ গছৰ পৰা অধিক ফল লাভ কৰিব পাৰিব, অধিক উৎপাদন লাভ কৰিব পাৰিব। তো শেষত আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদিহে ভিডিঅ'টো ভাল লাগিছে তো ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এইটো চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো ধন্যবাদ, জয় অসম।